হয় মই হাজৰিকাই হয় মুখ্যমন্ত্ৰী অফিচৰ পৰা ক'লে হয় কওকচোন হয় মই বাতি চলাওঁ বাতি চলোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বাতি বঁটা দিব অহ মাই গড কি শুনিছো মই এইবোৰ সঁচাকে কৈছে নে নহয় সঁচাকে মানে মই 2019 চনৰ বাতি বঁটাটো পাইছো নে থেংক ইউ ঠিক আছে দিয়ক মই যোগাযোগ কৰিম মুখ্যমন্ত্ৰী অফিচত ন হ'ব গড 2019 চনৰ বাতি বঁটা পাই গলো কিমান এটা জ্বলিব যে য়েছ বাতি বঁটা পাই গলো আপুনিওতো অন স্পট আগতে এনেকুৱা কৰা দেখিছে ছাৰ কিন্তু কিয় কৰিছো মৰমতে থাকক লাজ নালাগে আপোনাৰ একে মানুহে কিয় নালাগে এওঁৰ মুখখনো এটা মিক্সি মেচিন চলা দি চলে এইটো মিক্সি মেচিন চাহ মই কথা কবলৈ মানা কৰিছিলো নে নাই এইবাৰতো মোক কোৱাব নোৱাৰিব চাহ মোৰ ফেমিলিক ধৰি কথা ক'লে মই কিয় নকম ছাৰ একো বেয়া কথা কোৱা নাই হে যিয়ে নকৰক নেক্সট টাইম যাতে এইবিলাক কথা মোৰ কাণত নপৰে এটা বুজি পাইছা নেক্সট যদি আমাক কেঁচা কিবা কোৱা ডিভৰ্চ হয় বাৰে কৈ আছো নাই তোৰো হিচাপ লৈ আছো মই মোৰ হিচাপ লয় ছাৰ মোৰ ছাৰ আপোনাক এটা কথা সুধো সুধা আপুনিতো বয়সীয়াল মানুহ বয়স মোৰ বৰ বেছি এটা হোৱা নাই এই পৰিস্থিতিয়ে বয়সীয়াল কৰি পেলালে বাৰু সেইবোৰ বুজিছো আপুনি এটা কথা কওকচোন বাতি চলোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে কিবা বঁটা দিয়ে নেকি বাতি চলোৱাৰ বাবে 1993 কথা এইবাৰ ৰাষ্ট্ৰপতিয়ে শ্ৰেষ্ঠ পুলিচৰ বঁটাটোৰ বাবে মোক মনোনীত কৰিছিলে দিল্লীত গৈ বঁটা ল'ব লাগে মই ক'লো নলওঁ মই ইমান গৰম দিল্লীত সেই গৰম মোৰ সহ্য নহয় বুজিছা মই এনে আপোনাৰ কথা সোধা নাই বেলেগৰ কথাহে সুধিছিলো মই কিন্তু মোৰ কথাহে কৈছো 1993 কথা সেইডাল আপোনাৰ চাই সলাই ল'বলৈ কৈছিলে নহয় বিউটি ডিউটিত মন দিয়া বাকী কথাত মন নিদিবা লেবেলডাল চাটাৰ আহি পালে হয় ছাৰ এই ধূপ এডাল জ্বলাই লৈছো গুড কেৰি অন কৃষ্ণ যাদৱ যদু নন্দন মাধৱ মধুসূদন তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ ইবাৰ কৰোণাময় হৰি কমলাপতি মুকে নচাৰিবা নাৰায়ণ কি হ'ল এই ভাগ মোৰ থাপনা বেদখল কিয় ভগৱান যিহেতু সকলোৰে থাপনা সকলোৰে কৃষ্ণ ইয়াত ধূপ চাকি গীত মাত পূজা সেইখিনিত অনলি মোৰ ৰাইট আছে আজিৰ পৰা মোৰ ৰাইট আছে হৰি মোৰ ইতিহাস নাজানে আপুনি পুৰুষৰ উত্তম যি পুৰুষ উত্তম সি কৃষ্ণ থানা জ্বলিব নজ্বলিলেও মই জ্বলাই দিম
টেবুলখন নিলে আজি পুৰুষোত্তমে মোৰ থাপনা ভাগ নিলে হাউ ইজ দ্যাট এই ধূপ জ্বলালে দখল কৰা নহয় দিয়ক এদেও দুদেও লুটানিয়াৰ চেওঁ আপোনাৰ প্ৰব্লেমটো কি হৈছে এই পুৰুষোত্তমে থাপনাৰ আগেদিও যাব নোৱাৰিব বুলি অৰ্ডাৰ এটা উলিয়াই দিছোঁ এইটো কনষ্টিটিউশ্যন ব্ৰেক কৰাৰ কথা কৈছে আপুনি ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেন্স কৰাৰ কথা কৈছে আপুনি মই নোৱাৰো অ'কে ডান আই ট্ৰাই কি কৰিব হোৱাটছ আই ডুইং দ্য বাৰ্ণিং ফায়াৰ ইজ নট অফ চান মানে এই জুই জ্বলিছে যেতিয়া কেতিয়াও নুনুমায় বোলো ভালনে আপোনাকে সুধিছো ভালনে মোৰনো তুমি কেতিয়া বেয়া হোৱা দেখিলে এতিয়া যে সুধিছা মোৰ ভালনে বুলি এনে সুধিছো আৰু মোক চিনি পোৱা এই আপুনি আমাৰ থানাত জানো জইন কৰা নাই আমাৰ থানা মানে তোমালোকৰ থানানো কোনখন বেহৰবাৰী আউটপোষ্টৰ কথা কৈছো বেহাৰবাৰী আউটপোষ্টখন ভেঞ্চাৰ থানাহে নেকি প্ৰাইভেট থানা মানে ব্যক্তিগত থানা তই নিজাকে খুলবি এই তই একেবাৰতে গোটেইটো প্ৰশ্ন সুধিব নোৱাৰ আৰে কেনেকে সম্ভৱ নিজাকে প্ৰাইভেট থানা খোলাটো মই খুলি দেখুৱাই দিম মোক ভালকে বুজাই কচোন কেনেকে খুলবি মই তোক বুজাই থাকিবৰ কাৰণে এই ধৰিত্ৰীত আৱিৰ্ভাৱ হৈছো আৰে প্ৰাইভেট থানা কনচেপ্টটো কেনেকুৱা এইটোতো কৈ যাম মোৰ কি কনচেপ্ট ভুল হলে মানে মই যিটো ক'ব বিচাৰিছো সেইটো আপুনি ভুল বুজি আছে কি বুজা নাই বুজাই দিয়া আকৌ মানে মই ক'ব বিচাৰিছো যে বেহৰবাৰী থানাখন আমাৰ ঘৰৰ থানা সেইটোতো প্ৰাইভেট থানা হ'ল মোৰ কনচেপ্টটো ক'ত ভুল হ'ল মানে সেইখন থানাত আমাৰ জোৱাই চাকৰি কৰে কোন নোযোৱাই এই কেকে কৃষ্ণ কমল খাটনীয়া কে মানে আপোনাৰ ছোৱালী বিয়া পাতিছে শেষ কৰি দিব মই নিজেই বিয়া পতা নাই নিজেই বিয়া পতা নাই অথচ ছোৱালী বিয়া দিলে অবৈধ সমাজে ধৰা নাই আপুনি মাৰিবহে ভিতৰ ল'বলৈ মই ধুনীয়াকে বুজাই দিবা ৭৭ ঘৰতো বাচ্চা জন্ম নহওক একো নাই তই আহিলি বচোন ব কিয় ব না এতিয়া কওক প্ৰাইভেট কথা এটা আছে প্ৰাইভেট কথা ডেলি পাতলামি আপুনি কথাটো বুজা নাই আচ্ছা বুজাই দি আছো বুজাবৰ কাৰণে সুবিধাটো দিয়ক ঠিক আছে বুজোৱা মানে আমাৰ ভণ্টি আৰু মই একেটা মাৰ সন্তান তাৰমানে ভণ্টিতকৈ তুমি ডাঙৰ ভণ্টি বুলি কলো যিহেতু ডেফিনেটলি ডাঙৰে হ'ম তাৰমানে কে তোমাৰ ভনী ঠিক আছে বাৰু তেতিয়াহ'লে মাতা চিনাকি কি কথা কয় একেখন থানাতে কাম কৰি আজিলৈকে চিনাকি হোৱা নাই মই কেক মাতিবলৈ কোৱা নাই নহয় ভণ্টিক মাতা চিনাকি আচ্ছা মাতি ল'ৰাটোৱে অলপ কথাবিলাক কমকে বুজে হ'ব জোৰত গছ কি দিলি দে তই এতিয়া মইহে গছকিছো বেছি মিঠা উঠিব লাগিলে হাতী লগাই গছ কাম নাপাই দে এনেকুৱা কৰবা তই কথাটো শুনচোন আপোনাৰ একো প্ৰাইভেট কথা শুনিবলৈ নাই ইমানে যদি প্ৰাইভেট কথা পাতিবলগীয়া আছে বিয়া পাতি লওক মোৰ নিজা একো প্ৰাইভেট কথা নাইয়ে কে বোলে প্ৰাইভেট থানা খোলে সেইটোহে তোক ক'ব বিচাৰিছো মই কি খুলিম প্ৰাইভেট থানা খুলিম আপুনি খুলিম ব্ৰেইনটো বেয়া হৈছে মেণ্টেল হস্পিটেল যা আপোনাৰ ব্ৰেইনটো বেয়া হৈছে সব সৃষ্টিশীল কামতে এটা বোলে বলিয়াদি থাকি এই মাছৰ জোলকণ বনাম খাবি এই মাছৰ নাম ল'বলে এনেই চুপতি মাৰি থকা পঠাই দিলো নে
ন কি ভাবিছা? পিছত কম বাৰু, বাকী ঠিকে চলি আছে আৰু ন? বাকী আচলতে মই দোকানত বাকী ৰাখি ভাল নাপাওঁ, সেইকাৰণে যোৱা মাহত 1000 টকা বাকী আছিল, একে দি চাফা কৰি থৈ আহিছো। মই দোকানৰ বাকী কথা সোধা নাই, মই সুধিছো বাকী আপোনাৰ চব ঠিকে চলি আছে নহয়? ভাল ভাল, তোমাৰ পিছে? আছো আৰু কোনোমতে। বৌ ভাল? এদিন লৈ আহিবাচোন। আনিম বাৰু। আৰু ল'ৰা ছোৱালী কেইটা তোমাৰ? নাম নলব সেই জুই লগা কেইটাৰ, নাম নলব। এইবাৰ বাৰিষা হওক, ঘটনা ঘাইল কৰি দিম বাপেকে। লিখি ৰাখিব আপুনি, মোৰ কথা শিলৰ ৰেখা। আহিছো দিয়ক। হে হৰি, এইটো কেনেকুৱা ধৰণৰ পুলিচ অ? একো সুধিবই নোৱাৰি, একে টিঙিৰি তোলা দেখোন। এই বাচ্ছা চবৰ পৰা কোনোকো যাব নোৱাৰি। য'তেই যাওঁ অকল সিহঁতৰে কথা। এই বাচ্ছা চবে মানে জীৱন বৰবাদ কৰি দিয়ে। ঘৰত বাচ্ছাৰ অশান্তি, থানাত বাচ্ছাৰ অশান্তি, এইখন কপালেই পালো নে মই কি হে? সাত সতৰো ঘৰতো বাচ্ছা জন্ম নহক। দেখোন বাচ্চা চাউণ্ড দিছা। তাৰমানে মোক জোকাইছে। ৰ বুলি কৈছে নহয়, ৰ আজি। এইবাৰ আছোন। ইগনেশ্যনত মাতিম, যাবি? কিহত? ইনগ্ৰেশ্যনত মাতিম বোলো, যাবি? বেছি কি হৈছে তোৰ? কিয় দৌৰি ফুৰিছ? এনেকুৱা টাইম পাছ কৰি আছিলো। চৰে এনেকে দৌৰি দৌৰি টাইম পাছ কৰে? দোকানত যা, দোকানত যা। ইম্পৰ্টেণ্ট কথা এটা আছে। ইম্পৰ্টেণ্ট কথা? কি কথা? মাথা গৰম হৈছে নেকি তোৰ? কিয়? প্ৰাইভেট কে থানা খোলাটো হ'বলা কোনোবাই শুনিছে নেকি? দেখুৱাম। গছত গৰু উঠা কথা কিয় কোৱা? মই কোনজোপা গছত গৰু উঠালো? এইবোৰ অবাস্তৱ কথাও কেকেদা। তই নগাঁও কাকৰিগাঁও ছোৱালীজনীয়ে যদি ইউ পি ল'ৰাটোৰ লগত বিয়া হোৱাটো বাস্তৱ হ'ব পাৰে, তেতিয়াহ'লে এইটো কেনেকে অবাস্তৱ? এইটো দুটা কথাৰ মাজত ডিফাৰেঞ্চ আছে। একোডাল ডিফাৰেঞ্চ নাই। যদি প্ৰাইভেট স্কুল হ'ব পাৰে, প্ৰাইভেট নাৰ্ছিং হোম হ'ব পাৰে, প্ৰাইভেট কলেজ হ'ব পাৰে, প্ৰাইভেট থানা কিয় হ'ব নোৱাৰে? উত্তৰ গোটাই থবি, সময় পালে আহি শুনি যামহি। বেছি কৰে মানে অকমান। কৰক যি কৰে। কি কথা? এই যে আমাৰ পুষ্পম চাহ। পুষ্টম নহয় পুৰুষোত্তম। হয় চাহ, আনটোৱে যে ল'ৰা ছোৱালী দেখিলে কিয় গালি পায় চাহ? এইটো মইনো কেনেকে জানিম? সংসাৰ কিবা খেলি মেলি আছে নেকি? লাগে দোকান, একদম মনে মনে দোকানলৈ গৈ থাক। একে মনে মনে নোৱাৰিম চাহ, মাজতে হাঁচি কাহ এটা মাৰিম আৰু। যা। কি যে হ'ব নহয় ইয়াৰ। আপুনি মানে প্ৰাইভেট থানা খুলিবই? 1000 কি 1000% ফাইনেল। এইটো চাকৰি ৰিজাইন দিব? প্ৰাইভেট থানাত কাম কৰা মানুহক আকৌ চৰকাৰে কিয় দৰমহা দিব? মোক দিব। চাকৰি থাকিব আপোনাৰ? তোৰ নিজৰ চাকৰিটোৰ কথা চিন্তা কৰ। ইগনেশ্যনত মাতিম, যাবি? কিহত? ইনগ্ৰেশ্যনত মাতিম বোলো, যাবি? বেছি মাথা মাৰিব নালাগে, ডেট ঠিক হ'ব, মই ইগনেশ্যনত মাতি দিম, গুচি গ'লে হ'ল। কিহত যাব লাগে? মই ক'লে মাতি আছো, তই বুজি পাইছ নে নাই? পাইছো। বাছ গৈ গোলা এটা খাই আহিলে হ'ল। বাকলি ৰসগোল্লা তোমাকে চাই খুৱাব, ৰ'বা। ৰ'বচোন, কলৈ যায়? কিয়? একো নাই, এইবোৰ থানাৰ ফাইল নহয় জানো? গৈ থাকো। আৰে ৰ'ব, কলৈ নিয়ে? এই কিনো আছে কলৈ নিয়ে নকয় কিয়? লগ পাম। আৰে কলৈ যায় মানুহটোৱে নকয় দেখিছে? আচ্ছা, জোখতকৈ বেছি উঠিল।
পুষ্পম চাহ কি পুষ্টম নতুনকে যে জন্মাইছে পুষ্পম পুৰুষোত্তম গুৱাহাটী পুলিচটো যে আচ্ছা এই সৰু ছোৱালী কথা ক'লে কিয় গালি পাব পাইছা না নাজানিম নহয় কিবা বন্ধুবোৰ আছে নেকি বাৰু নাজানিম আপুনি একোৱেই নাজানিছে নে জানো যিবিলাক জানিবলগীয়া আছে সেইবিলাক জানো আৰু যিবিলাক নালাগে সেইবিলাক নাজানো কোনবিলাক জানিছে জানিবলগীয়াবিলাক জানো বাকীবিলাক নাজানো সেইবিলাক কিয় গালি পাইছে কওক নাজানো নহয় আকৌ বোলে জানে জানিবলগীয়াবিলাক জানো বাকীবিলাক নাজানো নাজানোকে আছে কোনটো জানে কওক জানিবলগীয়া কলৈ গৈছিলে কিয় সুধিছো নুসুধিব আজি আপোনালোকৰ ঘৰত সোমাই বোৱাৰীৰ লগত ইন্ট্ৰডিউচ হৈ আহিছে ভাল কৰিলে আচ্ছা মোক এটা কথা কওকচোন আপুনি এই 50% বিয়া কিয় পাতিলে মানে বোৱাৰী হাইটটোৰ কথাটো কৈছো আপুনি অমিতাভ বচ্চন অমিতাভ বচ্চন নহ'ব পাৰো চাইজ কিন্তু ষ্টেণ্ডাৰ্ড থানালৈ যিমান কেছ আহিব চব ঘৰলৈ লৈ আহিবি মই কৈছে এটা কেছে খাই যাবলৈ নিদিছো আপুনি জুইৰ লগত খেলা কৰিছে মই জুইৰ লগত খেলা কৰি ভাল পোৱা মানুহ